নমস্কাৰ আপোনালোকে চাই আছে হেল্পিং আছাম ইউটিউব চেনেল। আজি পুনৰ এটা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অৰ্থাৎ অসম কৃষি বিশ্ববিদ্যালয়ৰ এডমিশ্যনৰ ওপৰত পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টোত অলপ সৰু সৰু কথা আলোচনা কৰিম। এতিয়া আহিছোঁ মেইন ভিডিঅ'লৈ। এইটো হৈছে অফিচিয়েল ৱেবছাইট। আপোনালোকে দেখা পাইছে aau.ac.in আৰু এই ৱেবছাইটটোতে দিয়া আছে, আগৰে দিয়া আছে এইখিনি। দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন admission form is extended to September 6, 2020 up to 5 PM গতিকে অনলাইন এপ্লিকেশ্যন প্ৰচেছটো বন্ধ হৈ গৈছে। মই ইয়াত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পাছত ইয়াত কি দেখা পাব। ইয়াত প্ৰথমতে দিয়া আছে লাষ্ট ডেটটো 6 ছেপ্টেম্বৰলৈকে আছিলে আৰু এইটো বন্ধ হৈ গৈছে। আৰু ইয়াত চাইন ইন অপশ্যনটো আছে। আগতে ৰেজিষ্টাৰ বোলা অপশ্যন এটাও ইয়াত দিয়া আছিলে, ৰেজিষ্টাৰ অপশ্যনটো দিয়া আছিলে। গতিকে ইয়াত ৰেজিষ্টাৰ অপশ্যনটো এতিয়া নাই, অকল চাইন ইন অপশ্যনটো দিয়া আছে। তাৰপাছত একেখিনি দিয়া আছে। হাইফি কেটেগৰীৰ ফি পে'মেণ্ট কৰিব লগা আছিলে বা এন আৰ আই স্পন্সৰ কটাখিনি ফিটো পে'মেণ্ট কৰিব লগা আছিলে আৰু বাকী অসমৰ কেণ্ডিডেটখিনি ফি পে'মেণ্ট কৰিব নালাগে। এতিয়া ছেকেণ্ড আপডেট এটা আহিছে। ছেকেণ্ড আপডেটটো দিয়া আছে ইফ দ্য এপ্লিকেণ্টছ ফৰ UG প্ৰগ্ৰেম ডু নট হেভ গেপ চাৰ্টিফিকেট ডকুমেণ্ট ইন হেণ্ড দে মাষ্ট ছাবমিট ইট এট দ্য টাইম অফ ৰিপৰ্টিং এট দ্য কলেজ ইন দ্য ইভেণ্ট অফ এডমিশ্যন। ফেইলৰ টু ডু ছ' উইল ৰিজাল্ট ইন কেঞ্চেলেশ্যন অফ দিয়াৰ এডমিশ্যন ষ্টেটাছ। গতিকে আগতে এইটো আপডেট দিয়া নাছিলে। আগতে অকল চাৰ্টিফিকেট PRC বা মেডিকেল ফিটনেছৰ ক্ষেত্ৰত এইটো দিয়া আছিলে যে ৰিপৰ্টিং টাইমত ছাবমিট কৰিলে হ'ব আৰু গেপ চাৰ্টিফিকেটখন দিব লগা আছিলে। কিন্তু এতিয়া ইয়াত উল্লেখ কৰিছে যে যিসকলে গেপ চাৰ্টিফিকেটখন দিয়া নাই বা দিব পৰা নাই তেওঁলোকে এডমিশ্যন বা ৰিপৰ্টিঙৰ টাইমত গেপ চাৰ্টিফিকেটখন দিলেও হ'ব। আৰু যদি তেতিয়া ছাবমিট কৰিব নোৱাৰে তেতিয়াহ'লে এডমিশ্যনটো কেঞ্চেল হৈ যাব। ইয়াত উল্লেখ কৰা আছে আৰু এইটোৱে আহিছে ৱেবছাইটত এতিয়ালৈকে নতুন আপডেট। ইয়াৰ পাছত চাইন ইন কৰি চাম। চাইন ইন কৰি চালে কি আহে সেইখিনিও চাই ল'ম। প্ৰথমতে মই মেনু অপশ্যন যিটো আছে মেনু অপশ্যনটোত ক্লিক কৰি দিছোঁ। মেনু অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত একেখিনিয়ে দিয়া আছে। চাইন ইন অপশ্যনটো দিয়া আছে, ৰেজিষ্টাৰ অপশ্যনটো এতিয়া দিয়া নাই, অকল চাইন ইন অপশ্যনটো দিয়া আছে। তাৰপিছত ইম্পৰ্টেণ্ট ডেটছসমূহ ইয়াত দিয়া আছে। মই ডাউনলোড কৰি চেক কৰিছিলোঁ, একেখিনিয়ে দিয়া আছে। আৰু ইনষ্ট্ৰাকশ্যনখিনি যিখিনি এপ্লাই কৰিব লগা আছিলে ইনষ্ট্ৰাকশ্যনখিনি, ইনফৰমেশ্যন বুলেটিন আৰু হেল্প ডেস্ক ইয়াত ফৰ্মখন দিয়া আছে। ইয়াত ক্লিক কৰিলে এইখিনি পাই যাব। এতিয়া আহিছোঁ চাইন ইন অপশ্যনটোত ক্লিক কৰি চাওক কিবা নতুন আপডেট আহিছেনে নাই। গতিকে ইয়াত চাইন ইন অপশ্যনটোত ক্লিক কৰি দিছোঁ। ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব, ডেট অফ বাৰ্থটো ইয়াত ছিলেক্ট কৰি দিব লাগিব। তাৰপিছত I am not robot ছিলেক্ট কৰি দিব লাগিব। গতিকে মই এইখিনি দি ছাবমিট কৰি দিছোঁ। গতিকে ইয়াত I am not robot বুলি ক্লিক কৰাৰ পাছত মই লগ ইন অপশ্যনটোত ক্লিক কৰি দিছোঁ। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত পেজটো খোল খাইছে, মাই ডাছবৰ্ড বুলি আহিছে আৰু ইয়াত বিশেষ একো আপডেট অহা নাই। গতিকে এইখিনিয়ে আৰু এতিয়ালৈকে বিশেষ একো আপডেট অহা নাই। গতিকে বিশেষ আপডেট একো অহা নাই। মেৰিট লিষ্ট কেতিয়া দিব? মেৰিট লিষ্ট সোনকালে আহি যাব লাগে, যিহেতু 6 ছেপ্টেম্বৰত অনলাইন এপ্লিকেশ্যনটো কমপ্লিট হৈ গ'ল। গতিকে সোনকালে মেৰিট লিষ্টখন আহি যাব আৰু কাউন্সেলিং বা এডমিশ্যনৰ ডেটো ডিক্লেয়াৰ কৰিব ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আজি অকল নতুন আপডেট এটা আছে, গেপ চাৰ্টিফিকেটখনৰ বিষয়ে লিখিছে। আৰু এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টোৰ পৰা অলপমান হ'লেও উপকৃত হোৱা বুলি ভাবিছে তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আৰু যিসকলে চিন্তা কৰি আছিলে যে গেপ চাৰ্টিফিকেটৰ কাৰণে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই কথাটো জানিব পাৰে, এই খবৰটো জানিব পাৰে। গতিকে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।